আমি এতিয়া আহি আছো লখিমপুৰলৈ ৰিচা আহিছে আমাৰ কালিলৈ লখিমপুৰৰ 67 সংখ্যক ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক শোভাযাত্ৰা আছে আৰু শোভাযাত্ৰাত আমি ভাগ ল'ম আৰু বিশেষকৈ মোৰ যিহেতু নিজৰে ঠাই হয় ৰিচা লখিমপুৰলৈ আহিছে সেইটো আমাৰ কাৰণে ডাঙৰ কথা কেনেকুৱা লাগিছে মোক মাতিছে এইটো বহুত ডাঙৰ কথা ইমান ডাঙৰ এটা অনুষ্ঠান হ'বলৈ পাই বহুত সুখী আৰু আশা কৰিছোঁ সকলোকে কাইলৈ লগ পাম এতিয়া আমি গৈ আছোঁ গৈ পোৱাগৈ নাই আৰু লখিমপুৰ মোৰ চাগে মই প্ৰথম অনুষ্ঠান বিহুৰ প্ৰথম অনুষ্ঠান যেতিয়া মই আৰম্ভ কৰিছিলোঁ এই বছৰ বুলি নহয় জীৱনৰে চবতকৈ প্ৰথম অনুষ্ঠান মানে শোভাযাত্ৰা বুলি নহয় ৰাতিৰ অনুষ্ঠান আছিলে চুমকিবাৰ লগত মই লখিমপুৰতে কৰা আৰু সেই বছৰ মই কেইবাখনো অনুষ্ঠান তাতে কৰিছিলোঁ লখিমপুৰত গতিকে লখিমপুৰ নিজৰ মোৰ জেগাত ডিগবৈ মোৰ ঘৰ আৰু লখিমপুৰৰ পৰা বেছি ডিষ্টেঞ্চ নহয়তো ডিগবৈ লখিমপুৰৰে ছোৱালী বুলিও ক'ব পাৰে মোক মানে সঁচাকৈ আৰু মোৰো এটা আজি খুব ফূৰ্তি লাগি আছে যে ৰিচা আহিছে আমাৰ লখিমপুৰত মোৰ যিহেতু অৰিজিনেল ঘৰ লখিমপুৰতে মায়েও খুব ভাল পায় আমাৰ পৰিয়ালেও ভাল পায় মানে বেছিকৈ মায়ে ভাল পায় আৰু মই সদায় মানে এইটো মই চিন্তা কৰোঁ যে মায়ে যিসকল মানুহক বেছিকৈ ভাল পায় তেখেতসকলক এবাৰ লগ কৰাই দিয়া আৰু মা দেউতাই তেওঁলোকক গৈ বেহৰবাৰীটো লগ কৰিয়ে আহিছে লগ পায়ে থাকে নিজৰ নিচিনাই চ' আজি আহিছে আমাৰ ঘৰলৈও সোমাব সেইটো খুব ভাল লগা কথা ইমান ধুনীয়া এগৰাকী অভিনেত্ৰী আপোনালোকে সদায় চাই থাকে আৰু আমি এতিয়া গৈ আছোঁ আমাৰ লগত আৰু কেইবাজনো ব্যক্তি আহিছে আমি কালিলৈ আপোনালোকক লগ পাম আমাৰ এই যাত্ৰাটোৰ লগত আপোনালোক সহযোগিতা আগবঢ়াব বিশেষকৈ ৰিচাৰ কাৰণে সকলো আহিব মৰম দিব মই এজন লখিমপুৰৰ নিবাসী হিচাপে মই সেইটো সকলোকে ৰিকুৱেষ্ট কৰিম আৰু ৰিচাৰ বেহৰবাৰী সদায় চাই থাকিব মৰম দিব অ'কে নমস্কাৰ এই ঠাইখন মোৰ বাবে বৰ প্ৰিয় কাৰণ ইয়াতে থলুৱা কেইগৰাকীমান বাইদেউ ভণ্টীয়ে খুব ধুনীয়াকৈ চাহ পৰঠা ৰুটি আৰু ভিন্ন ধৰণৰ সামগ্ৰী বিক্ৰী কৰি স্বাৱলম্বীৰ যি যাত্ৰা সেয়া তেওঁলোকে আগুৱাই নিছে আজি আমি তাত ধুনীয়াকৈ খালোঁ প্ৰায় মই তাত খাওঁ আপোনালোকে দেখিছে কেইবাজনো অভিনেতা অভিনেত্ৰী ইয়াতে আহি খাই মোৰ লগত যিসকল আহে প্ৰায়ে আমি ইয়াত ৰখোঁ আৰু যি নহওক আজিও তেনেকৈ খুব ধুনীয়াকৈ তাত খালোঁ আৰু এতিয়া আমাৰ এই যাত্ৰাৰ মাজতে অকণমান আনন্দও কৰিলোঁ এনেধৰণৰ পৰিৱেশটোত এতিয়া আমি গৈ আছোঁ লখিমপুৰলৈ সকলোকে লগ পাম জয় অসম জয় লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী